নমস্কাৰ। আজি মই আপোনালোকক কেইটামান পুৰণা আচাৰ দেখাবলৈ ওলাইছোঁ। আহকচোন মই আচাৰ কেইটা চাওঁ। এইটো মোৰ 5 বছৰৰ পুৰণা জলফাইৰ আচাৰ। দেখিবলৈ বৰ ধুনীয়া হৈ আছে। আজি মই ৰ'দত উলিয়াই দিছোঁ। মাজে সময়ে ৰ'দত উলিয়াই দিলে আচাৰবোৰ ভালে থাকে। বৰ ধুনীয়া হৈ আছে, খাবলৈ সোৱাদ হৈ আছে। এইটো মোৰ আমৰ আচাৰ। এইটোৰো 5 বছৰ বয়স হৈছে। এইটো দেখিবলৈ বৰ ধুনীয়া হৈ আছে, ক'লা হৈছে আৰু খাবলৈ সোৱাদ হৈ আছে। ৰুটিৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পাৰি। এইটো মোৰ আমৰ আচাৰ। এইটোৰো 3 বছৰ হৈছে। এইটো বৰ ধুনীয়া হৈ আছে। আচাৰখিনি দেখিবলৈ ধুনীয়া হৈছে। মই মাজে সময়ে এনেকৈ ৰ'দত দি থাকোঁ। এইটো মোৰ অমৰাৰ আচাৰ। এইটো 3 বছৰ হৈছে। মাজে সময়ে মই ৰ'দত দি থাকোঁ। দেখিবলৈ ধুনীয়া হৈছে। মই প্ৰথমতে নিমখত দিছিলোঁ, তাৰপিছত তেল দি থৈ দিছোঁ। তেল আৰু জলকীয়া দিছোঁ। এইটো আমৰ আচাৰ এইবাৰ বনাইছোঁ। খাবলৈ বেছি সোৱাদ হোৱা নাই, তথাপিতো মই ৰ'দত দি আছোঁ। দেখিবলৈ ধুনীয়া হৈছে। এইটো হৈছে গোটা জলফাই। খাবলৈ বৰ সোৱাদ হৈছে। এইটো হৈছে জলফাই, অলপ আছে, বেছি নাই। এইটো শেষে হ'ল। আৰু এইটো হৈছে আমলখিৰ আচাৰ। এইটো 15 বছৰ হৈছে। প্ৰথমতে মই নিমখত দিছিলোঁ, তাৰপিছত মই মিঠাতেলত দি থৈ দিছোঁ। এতিয়া একদম দেখিবলৈ মমৰ নিচিনা হৈছে। খাবলৈ বৰ সোৱাদ হৈছে, বৰ ধুনীয়া হৈছে, ক'লা হৈ গৈছে। বৰ ধুনীয়া হৈছে। এইটো হৈছে গোল নেমুৰ আচাৰ। এইটো 2 বছৰ হৈছে। এইটো হৈছে কাজি নেমুৰ আচাৰ। এইটোৰো 2 বছৰ হৈছে। এইটো হৈছে শিলিখা। এইটো শিলিখাৰ আচাৰ, বহুত পুৰণা। এইটো শিলিখাৰ আচাৰ। এইটো হৈছে বগা সৰিয়হ আৰু হালধীয়া জলকীয়াৰ আচাৰ। নেমু চেপি দিছোঁ। খাবলৈ বৰ সোৱাদ হৈছে। এইটো হৈছে তেতেলী টেঙা, 3 বছৰ হৈছে। এইটো হৈছে নহৰুৰ আচাৰ, 2 বছৰ হৈছে। এইটো হৈছে মোৰ জলফাইৰ আচাৰ, 3 বছৰ হৈছে। ৰ'দত দিছোঁ। খাবলৈ বৰ সোৱাদ হৈছে, দেখিবলৈ ধুনীয়া হৈছে। আজি মই ৰ'দত দিওঁতে বৈয়ামটো ফাটি থাকিল। ঢাকনিখন মই মাৰি দিছিলোঁ। আপোনালোকে ঢাকনিখন মাৰি নিদিব। ৰ'দৰ তাপ লাগি মোৰ বৈয়ামটো ফাটি থাকিল। আজি তেলবোৰ ওলাই গৈছে। আপোনালোকে এনেকুৱা ভুল নকৰিব মোৰ নিচিনা। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিব।